তুমি তো নিজেই দেখিছিলা তাই বাছাই মোক মৰমতে ও কেতিয়াবা ভাগৰতে টোপনি নাহিলে মোৰ মৰমতে বাছাই হাত বুলাই দিয়ে মৰমতে বাছাই হাত বুলাই দিয়ে মৰমতে হেরোই বাসাহত ধর ধর বাসাহত ধর কান্দি কাটি লাভ নাই বল শ্মশানলৈ যাও বল এ কান্দি কান্দি তারা শক্তিক ও শ্মশানলৈ সীতার জি তারা হতে সীতার জি তারা হতে ও বিষাদিত মনে হবে তারা শক্তিক বিদায় জনাই তিনি দৰাই কান্দে ভাগ্য কখু মৰিও কিনো দোষ লিখে বিধাতা মনে প্রথম জনে ডৰাই কৈ জীৱনত মই বিবাহ নকৰা তাৰাৰ লগতে এই শ্মশানতে গোটেই জীবনে লগৰী হৈৰা দ্বিতীয়জনে ডৰাই কৈ আৰু মই বিবাহ নকৰা যা তাৰাৰ হে গঙ্গাত ভহাই দিব ভক্তি ভাবে বিদায় জানা বিদায় যা হবু ভাগ্য কখু মরে তাৰ পিছত শ্মশানত ৰখি থকা হে তৃতীয়জন ডৰাই সীতাৰ চাইখিন এটা টোপোলা কৰি লৈ ও ভস্মৰত পোলালো তৃতীয় ডৰাই চকু পানী মচি মচি ওলাই গুচি যায় ও ওলাই গুচি যায়
কতদিন পার হই গো হুকা পিয়া হে কি আধা মরা হয় ঠারাক বরা করি কি আগুয়াই থাকে এক অরণ্যর মাঝে প্রবেশ করে আৰু সেই অৰণ্যৰ মাজতেই হঠাৎ সৰোবৰ দেখিব পালে বৰ পানী পিয়াহ লাগিছে ইয়াত যেহেতু পানী আছে অলপমান পানী খাই লোৱাই ভাল হ'ব পানী খাও বুলি কি এই দুই হাতেৰে আঞ্চুল মাৰি জলকো হেনকালে আকাশ বাণে ৰব এই সৰোবৰৰ পানী তুমি নাখাবা পানী খালে তোমাৰ মহাবিপদ হ'ব নিশ্চয় জানিবা কথা শুনি তপস্বীয়ে আচৰিত হইলা নাখাও যা পানী নাখায় অন্য দিশে যাওঁতে হঠাৎ বামুণীয়ে কহ ও তপস্বী লোক আই ও বামুণিক চাই পাছে আই ও পানী অলপ দিবা নেকি এই অন্ন অলপ দিবা নেকি ওকে প্রাণ ফাটি যায় ওকে প্রাণ ফাটি যায় আশ্রয় অলপ দিবা নেকি কথা শুনি বামুণীৰ বেয়া লাগি গ'ল আহা বাপু মোৰ ঘৰলৈ আহা পানীও খাব পাৰিবা ভাতো খাব পাৰিবা ৰাতি তুমি থাকিব পাৰিবা আঠে বেঠে বামুণীয়ে এই পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ সেই বামুণীজনী আছিল আচলতে এগৰাকী বিধৱা নাৰী তেওঁৰ এটি সৰু লৰা সন্তানো আছিল সি আছিল মহাদুষ্ট আৰু উৎপতীয়া ভাত ৰান্ধিব গলে সি ভাতৰ চৰু বগৰাই দিয়ে ভাত ৰান্ধিব গলে সি ভাতৰ চৰু বগৰাই দিয়ে ঘৰৰ সকলো বস্তু আৰু সেইদিনাখনে যিহেতু এজন অতিথি আহিছে সেইবাবে ভাত ৰান্ধিব বামুণীয়ে ৰন্ধনশালে গইলা
আৰু সেই দুষ্ট ল'ৰাটোৱে এচৰ পৰা মাটি আনি ভাতত পেলাই এচৰ পৰা মাটি আনি তাকো দেখি বামুণী ক্ৰোধত জ্বলিলা তাকো দেখি বামুণী ক্ৰোধত জ্বলিলা মহাক্ৰোধে ল'ৰাটোক জুইত খুমাই দিলে মহাক্ৰোধে ল'ৰাটোক জুইত খুমাই দিলে এই চৌকাৰ জুইত ল'ৰাটো ছাই হৈ গ'লা চৌকাৰ জুইত ল'ৰাটো ছাই হৈ গ'লা বাপৰে তাকো দেখি তপস্যে মনে মনে ভাবে নিজের চলিকে জুত খুমাই দিছি ভাতক লাগি ৰখি থাকিলে ৰাতি মোৰো জীৱটো যাব নাখাও ভাত পলয় ভাল হ'ব ও এহি বুলি তপস্যি যাবলৈ হেন কালে বামুণীয়ে হেৰৈ বাপু কলৈ যোৱা ভাত ৰান্ধি থৈছো খাই যাব লাগিব তুমি কিয় যাব ওলাইছা তোমাৰ মনৰ বেমাৰ মই বুজি পাইছো আচলতে মোৰ ল'ৰাটোক মই নিজে জুইত পুৰি মাৰিছো তোমাৰ ভয় লাগিছে লাগিবই দিয়াচোন চিন্তা নকৰিবা মোৰ ল'ৰাটোক মই যেতিয়াই মাতিম সি পুনৰ ঘূৰি আহিব নিশ্চয় জানিব ও এহি বুলি বামুণীয়ে মন্দিৰলৈ গ'লা মন্দিৰৰ পৰাই পুথি এখন হাতত লৈ এই চৌকাৰ পৰা ছাইখিনি উলিয়াই হেৰা বাপু মোৰ ফালে চাই থাকিবা ছাই আগত লৈ পুথি এইফালে বামুণীয়ে পুথি পঢ়ি থাকোতে সেই ছাইখিনিৰ পৰাই হঠাতে ল'ৰাটোৰ পুনৰ্জন্ম হলা বাপৰে বাপ তাকো দেখি তপস্যে মনে মনে ভাবে ছাইখিনি আগত লৈ পুথিখন পঢ়িলে যদি ল'ৰাটোৰ জন্ম হয় তেনেহলে মোৰ লগতো দেখোন মোৰ কইনাটো ছাইখিনি আছে ময়ো যদি পুথিখন লৈ যাব পাৰো ছাইখিনি আগত লৈ ময়ো যদি পঢ়িব পাৰো কি জানি মোৰ কইনাটোৰ জন্ম হয়ে আৰু হি বুলি তপস্যে পুথি লৈ তপস্যে ওলাই আহিলা বামুণীৰ ঘৰৰ পৰা পলাই গৈছে বামুণীৰ ঘৰৰ পৰা সদাগৰৰ ঘৰে যাই উপস্থিত হইলা হে সদাগৰ দেউতা সদাগৰক চাই পাছে হে সদাগৰ দেউতা